বান্ধৱীসকল নতুন এটা ইনফৰমেটিভ ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত মই আজি অন্য এখন বিজনেছ প্লেন তৈয়াৰ কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। ভিডিঅ'টি শেষলৈকে চাব। প্ৰথমে আপোনাৰ নিজৰ নাম দিব, SHG মেম্বাৰগৰাকী ইয়াত MIS কোডটো দিব। তাৰপিছত ইয়াত কাৰেণ্ট ইকনমিক এক্টিভিটি, মই ইয়াত কণী পৰা কুকুৰা পালনৰ সৈতে জড়িত বুলি দিছোঁ। তাৰপিছত কাৰেণ্ট ইনকম মই 20,000 দিছোঁ। কাৰেণ্ট ইনকম মানে এইটো বাৰ্ষিক ইনকমটো দিব লাগিব ইয়াতে। তাৰপিছত নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট এক্সপেণ্ড, মই ইয়াত কি বিজনেছ ষ্টাৰ্ট বা বহলাব বিচাৰিছে সেইটো সুধিছে। মই ইয়াত ষ্টাৰ্ট কৰিম যিহেতু পিগন ৰেয়াৰিং মানে পাৰ চৰাই পালন সেইটো দিছোঁ। এইপিনে আপোনালোকে দিব লাগিব ৰ মেটেৰিয়েলবিলাক, এইপিনে ইউনিট প্ৰাইচবিলাক, এইপিনে ইউনিট ৰিকুৱাৰ্ডবিলাক, এইপিনে টোটেলটো দিব লাগিব। প্ৰথমে পিগনছ লাগিব আপোনাৰ 40 টকাকৈ পোৱালি, 25 যোৰা মানে 50 টান 2000 টকা। তাৰপৰা ফিড লাগিলে আপোনাৰ 862 টকা। তাৰপিছত ভিটামিন লাগিলে আপোনাৰ 1900 টকা। তাৰপিছত মেডিচিন 1700 টকা। তাৰপিছত আদাৰ্ছত মই ধৰিছোঁ এই পাৰ চৰাই ঘৰটো বনোৱা ধৰি লওক, তাৰপিছত পানী খোৱা পাত্ৰ কিবা কিবি সেইবিলাকত 5000 টকা ধৰিছোঁ। মুঠতে টোটেল হ'লগৈ 11,462 টকা। যিহেতু আপোনাক MMUৰ ফালৰ পৰা দিব 10,000 টকা, গতিকে আপুনি নিজে কিমান দিব লাগিব 1,462 টকা। তেতিয়া টোটেল আপোনাৰ হ'বগৈ 11,462 টকা। আৰু চৰাইৰ পৰা আপোনালোকে ভালকৈ পুহিব জানিলে বহুত লাভালাভ হয়। তাৰপিছত ইয়াত আছে মাৰ্কেটিং এণ্ড চেলছত, এইপিনে এক্সপেক্টেড প্ৰডাক্ট, এইপিনে এইটো কেজিত নালাগে, এইপিনে আপোনাৰ 100টা যদি 12 বিকে 100 টকাকৈ, তাৰপিছত 10,000 টকা হ'বগৈ। 10,000 টকা যদি আপুনি পায় তেনেহ'লে বছৰেকীয়া ইনকম আপোনাৰ 1,20,000 হ'বগৈ। এইপিনে চাওক, ইয়াত আপুনি নিজে ছিগনেচাৰটো কৰি দিব, তাৰপিছত হৈ গ'ল এখন। ভিডিঅ'টো আপোনাৰ বাবে সহায়কাৰী হয় তেনেহ'লে এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।